নাম্বাৰ 1 আপুনি জানেনে কোৰিয়াত বেছিভাগ পুৰুষে দাড়ি নাৰাখে ইয়াৰ কাৰণ হৈছে কোৰিয়ান সংস্কৃতিত দাড়ি ৰখাটো শুভ বুলি গণ্য কৰা নহয় সেইকাৰণে ইয়াৰ কোনো পুৰুষক দাড়িৰে সৈতে যিমানে শুৱনি নেদেখক কিয় তথাপি সেইজন পুৰুষক কুৎসিত বুলি গণ্য কৰা হয় ইয়াত নাম্বাৰ 2 আপুনি জানেনে ডক্টৰসকলে ব্যৱহাৰ কৰা ষ্টেথোস্কোপৰ আৱিষ্কাৰ 1816 চনত কৰা হৈছিল ইয়াৰ আগতে ৰোগীৰ হাৰ্টবিট শুনিবলৈ ডক্টৰে নিজৰ কাণ ৰোগীৰ বুকুৰ ওচৰত লৈ গৈছিল নাম্বাৰ 3 কুৱেইট দেশত 1984 চনত এনে এটা আজব নিয়ম প্ৰৱৰ্তন কৰা হৈছিল শুনিলে আপুনি আচৰিত হ'ব এই নিয়ম মতে যেতিয়ালৈকে বিশ্বৰ মানচিত্ৰত কুৱেইটৰ নাম থাকিব তেতিয়ালৈকে সেই দেশত ৰুটিৰ মূল্য 10 ফিলছ অৰ্থাৎ 2 টকা আৰু চেণ্ডউইচৰ মূল্য 50 ফিলছ অৰ্থাৎ 10 টকাতকৈ বেছি হ'ব নোৱাৰিব এই নিয়মটোৰ আঁৰৰ মুখ্য উদ্দেশ্য আছিল দেশখনত যাতে কোনো ব্যক্তি কেতিয়াও ভোকত শুব লগা নহয় এনে নিয়ম আমাৰ দেশতো প্ৰৱৰ্তন কৰিব লাগে নে নালাগে কমেণ্ট কৰি নিশ্চয় জনাব নাম্বাৰ 4 অৰিঅ' বিস্কুট আমাৰ সকলোৰে প্ৰিয় আপুনি জানি আচৰিত হ'ব অৰিঅ' বিস্কুটৰ ডিজাইনটো তৈয়াৰ হওঁতে প্ৰায় 4 বছৰ সময় লাগিছিল এই বিস্কুটৰ ডিজাইনটোৰে কেইবাটাও বস্তুক ৰিপ্ৰেজেণ্ট কৰা হৈছে নাম্বাৰ 5 শেহতীয়াকৈ প্ৰকাশ পোৱা এক ৰিপৰ্ট মতে ভাৰতৰ কোনো লোকে নতুন আইফোন 13 কিনিব খুজিলে গড় হিচাপত 3 মাহ কাম কৰিব লাগিব আনহাতে ছুইজাৰলেণ্ডত মাত্ৰ 4 দিন আমেৰিকাত 6 দিন আৰু ছিংগাপুৰত 7 দিন কাম কৰিলে নতুন আইফোন 13 কিনিব পাৰিব আপোনাক কিমান দিন সময় লাগিব কমেণ্ট কৰি নিশ্চয় জনাব